ঐ শুনচোন তহঁতক এটা কথা কওঁ আজিকালি আগৰ দৰে প্ৰেম কাহিনী নাই আৰু চব ল'ৰাবোৰ ধান্দাবাজি বছৰ বছৰ ভাল পাই থাকিব আৰু বিয়াৰ সময় আহিলে কামৰ অজুহাত দেখুৱায় সেইটোৱে আকৌ আজিকালি ল'ৰাবোৰে কেনেকৈ 2-3জনী ছোৱালী ৰাখিব পাৰে সেইটোৱে ভাবি থাকে আৰে কিছুমান ছোৱালীও বেয়া থাকে ন চব ল'ৰা বেয়া নহয় নহয় আৰে তই লাগিলে সিহঁতক যিমানে বিশ্বাস কৰ তোৰ বিশ্বাস ভাঙিবই সিহঁতি ল'ৰাবোৰক বিশ্বাস কৰা আৰু পানী নোহোৱা পুখুৰীত জাপ দি মৰিবলৈ ধৰা একেই কথা চোৱা বিশ্বাস যদি ৰাখিবই লাগে তেতিয়াহ'লে ল'ৰাবোৰে ছোৱালীজনীৰ বিশ্বাসৰ হাতখন খামোচ মাৰি ধৰিলে ছোৱালীবোৰে কিয় আঁতৰাই আনিব খোজে যদি ভাল পোৱাক ল'ৰাবোৰে খেল বুলি ভাবে যদি ল'ৰাক ইমান বেয়া বুলি ভাবে তেতিয়া কিয় ইমান সপোনবোৰ দেখুৱায় প্ৰত্যেকটো ক্ষেত্ৰত অকল ল'ৰাবোৰে দুখী হৈ থাকিব লাগে এনেকুৱা কিয় হয় মানে আচলতে ৰঘুদা এই ধেমালি কৰিছিলে আপুনি বেয়া নাপাব এটা কথা মনত ৰাখিবা প্ৰেম কেতিয়াও পুতলাৰ দৰে খেল ধেমালি কৰা বস্তু নহয় আৰু বেয়া থাকিলে ভালো থাকে মনত ৰাখিবা